friends, welcome to baby Sutia vlog. আমি নামৰুপ থাৰ্মেলৰ ভাগৱত পাঠ হৈছে তালৈ গৈছো নামঘৰলৈ। এয়া মোৰ নাতি বুৱাৰী, আমি এতিয়া গৈছো নামঘৰলৈ। আপোনালোকক দেখাই আছো ভাগৱত পাঠৰ অলপ দৃশ্য। মানে আমাৰ গলুমলুৱে ভিডিঅ'টো কৰি থাকা, মই আগে আগে গৈ আছো কৈছে তুমি চাই দিয়া আকৌ, তেতিয়াহে ধুনীয়া লাগিছে দেই তোমাক কুৰ্তাত। ওয়েলকাম। শনিগোটৰ হয়তো এয়া পাইছোহি আমি এতিয়া নামঘৰৰ ওচৰ। ফাইনেলি আমি এতিয়া নামঘৰ পাই গ'লোহি কৈছে আমাৰ গলুৱে। নাই পোৱা ন বেটা, আৰু অলপ দূৰ আছে। শুনি পাইছোঁ নামঘৰত কৈ থকাখিনি। শুভ আৰম্ভ কৰিব এতিয়া, ব'লা। এয়া এতিয়া পাইছোহি নামঘৰ, এইফালে আছে। এইটো আমাৰ ফেক্টৰীটো SCB নামৰুপ থাৰ্মেলৰ। এতিয়া ভাগৱত শোভাযাত্ৰা যাব নেকি। এই বেটাই কৈছে আমি এতিয়া পালোহি বুলি। মই চাকি বন্তি জ্বলোৱাৰ পিছতহে অলপ ভিডিঅ' বনাব পাৰিম। চেণ্ডেল খুলিব লাগিব ন, এইটো মুখ্য দুৱাৰটো, গেটটো। এতিয়া সোমাইছোঁ আমি। নোৱাৰি, আমি এনে গৈছোঁ। বাটচৰা এয়া চোৱা, ৰ'বা নমো কৰিব লাগিব বুজিছা। এয়া বাটচৰা। এইফালে চোৱা, ঋষিমুনি এজন বহাইছে, এয়া কৰিব লাগিব দেই। ইয়াত এইফালে চোৱা বুজিছে। তোমাৰ ভিডিঅ' কৰিছোঁ চোৱা, বেটাক কৈছোঁ। এইফালে বাহিৰত দিছে চাকি, এইফালে বাহিৰত চাকি জ্বলাব দিছে। এইফালে চোৱা মানুহ, মুনমি দি আছো তোমাক ভিডিঅ'। ভালে আছে, কৰি থাকা। আমি আপোনালোকৰ আগত চিনাকি কৰি দিবৰ বাবে আমি এভাগে অনুষ্ঠান ৰখা হৈছিলে। সেয়েহে যিসকল আমাৰ নিমন্ত্ৰিত মূলৰ ব্যক্তি, তেখেতসকলক তথা আমাৰ মহাভকত, তেখেতসকলক নামঘৰৰ মজিয়ালৈ আহিবৰ বাবে আমি সেৱা ধৰা হৈছে। ফেক্টৰী চাব কৈছে গলুৱে।
तुम क्या हिंदी भाषा बोलता है? आसामीज नहीं बोलोगे? हैं? आसामीज में बोलो। ऐया नमो 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 नगै दबा कोबाले আজি গ'লো বহুত ফূৰ্তি পাইজামা কুৰ্তা পিন্ধি মানে নামঘৰ আহিব পাই ক'বই পৰা নাই কি কৈছে কি নাই কোৱা বহুত ফূৰ্তি পাইছে আজি চাওক আমাৰ কলনীখন দেখাই দিছোঁ মই শিৱৰাত্ৰি যাওঁতে ভিডিঅ' দিছিলোঁ এইটো গলিত সোমাই পাহাৰৰ চাইডে চাওক ইমান ধুনীয়া পাহাৰৰ ৰাস্তাটো কিন্তু অলপ জংঘল আছে ইফালে এইটো গলি বগৰী গছ দেখাম ৰ'বা এইফালে এটা গলি আছে এনেকৈ এইজোপা বগৰী গছ দেখাব দিছে সকলো বেটাই মা গ'ল সোনকালে ব'লা মাক দেখাই আছোঁ ন মায়ে নাচায় আকৌ ইমান দূৰ দেখি বৰষুণৰ বতৰ মেখেলা দাঙি যাব লগা হৈছে বোকা কলনী ৰাস্তাতে বোকা চক আচলতে ইয়াত হেৰি হ'ল পানী পাইপ ফাটিছিলে জেচিবিয়ে মাটি এফালে খন্দওঁতে তেতিয়া মানে ৰাস্তাটো খান্দি পেলোৱা হৈছিলে সেইকাৰণে পৰিবা পিছল আছে সেইদিনা ভাস্কৰদা গাড়ীয়ে পিছলি গৈছিলে 4 চকীয়া গাড়ীয়ে পিছলিছে এনেকুৱা বোকা চক এইডোখৰি থাৰ্মেলৰ কলনীতে মানে থাৰ্মেলৰ দুখ নহয় এইটো জেচিবিয়ে পানী পাইপ ফুটোৱাৰ কাৰণে এনেকৈ মানে ৰাস্তাটো খান্দি আকৌ মাটি ফিল আপ কৰিলে সেইটো কাৰণে এনেকুৱা হৈছে এইবোৰ পানী পাইপ দেখাই দিছোঁ ৰ'বা এয়া পানী পাইপ চেঞ্জ কৰা আমাৰ একদম পাকিস্তান বৰ্ডাৰৰ লগতে লাগি আছে আমাৰ এইটো হিমাই লাষ্ট আমাৰ কলনীটো এইটো চাইডে সোমাব লাগে আমাৰ গলিটোৰ নাম কুলচি পথ এইফালে গেট এটা আছে লাষ্ট বৰ্ডাৰ গেট এটা আছে এইটোৱে লাষ্ট আমাৰ ব'লা তোমাৰ মুখখন বৰ পেট পেট কৰি গৈছা যে হা কেলে আপুনি চাই থাকক আমি দেখাই আছোঁ কৈছে আমাৰ পথটোৰ নাম কুলচি পথ এনেকৈ হয় থাৰ্মেল বোলে এয়া পৰ্টাবোৰ কপৌ ফুল ফুলিলে আমাৰ এয়া এপাহ ফুলিছে এফালে ফুলিবলৈ হৈছে এনেকৈ আছে ইয়াত চপা এইফালে নতুনকৈ কলিয়াইছে ফুলিব সকলো ফুলিলে বৰ ধুনীয়া লাগিব আলহী ঘৰ এয়া বোৱাৰীয়ে ৰোৱা ফুলসোপা ময়ো ৰোৱা আছে বাৰু ইয়াৰ ভিতৰতে এনেকৈ পালোহি